ভাৰতীয় খেলুৱৈ এজনে ওৱান ডে ক্ৰিকেটত 794 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। দোস্ত এই খেলুৱৈজনে ৰোহিত শৰ্মাৰ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰে। ৰোহিত শৰ্মাই ওৱান ডে ক্ৰিকেটত শ্ৰীলংকাৰ বিৰুদ্ধে 284 ৰান সংগ্ৰহ কৰিছিল। আপুনিও যদি এই ভয়ংকৰ ইনিংছৰ সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক আৰু নটিফিকেশ্যন অলত ক্লিক কৰিবলৈ নাপাহৰিব। বিজয় হাজাৰে ট্ৰফি 2022ত নাৰায়ণ জগদীশনৰ বেটে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। দোস্ত নাৰায়ণে 13 নৱেম্বৰত অন্ধ্ৰপ্ৰদেশৰ বিৰুদ্ধে প্ৰথমখন খেলত 114 ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। তাৰ পাছত 15 নৱেম্বৰত ছত্তীশগড়ৰ বিৰুদ্ধে 107 ৰান সংগ্ৰহ কৰিছিল। তাৰ পাছত আকৌ 17 নৱেম্বৰত গোৱাৰ বিৰুদ্ধে 168 ৰানৰ ধুমুহা ইনিংছটো খেলিছিল। লগতে 19 নৱেম্বৰতো 128 ৰান কৰিছিল আৰু এতিয়া আকৌ হাৰিয়ানাৰ বিৰুদ্ধে 21 নৱেম্বৰত 277 ৰান নটত খেলি কেপ্টেইন ৰোহিত শৰ্মাৰ ৰেকৰ্ড ভংগ কৰে। দোস্ত নাৰায়ণ জগদীশনৰে এই টীমত একেৰাহে 5টা চেঞ্চুৰী অৰ্জন কৰাৰ ক্ষেত্ৰত প্ৰথম স্থানত পৰিণত হৈছে। ইয়াৰ আগতে কুমাৰ সাংগাকাৰে 4টা চেঞ্চুৰী একেৰাহে, এলবেনো পিটাৰছনে 4টা চেঞ্চুৰী আৰু লগতে ভাৰতীয় খেলুৱৈ পেট্ৰিক গিলেও 4টা চেঞ্চুৰী অৰ্জন কৰিবলৈ সক্ষম হৈছিল। দোস্ত এই খেলুৱৈজনে ভাৰতীয় দলত স্থান পাবনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।